হেল্ল' ফ্ৰেণ্ডছ, মই নমিতাই আপোনালোকক সকলোকে মোৰ চেনেল কুক ডিলিচিয়াছ উইথ নমিতালৈ স্বাগতম জনালোঁ। আজি মই আপোনালোকৰ লগত এটা স্কুৱাছৰ ৰেচিপি শ্বেয়াৰ কৰিম। মই স্কুৱাছেৰে মাছৰ জোল বনাম। মই তাৰ বাবে স্কুৱাছ এটা লৈছোঁ, পিঁয়াজ, আলু, মাছ 3 পিচ লৈছোঁ, আদা, নহৰু আৰু জলকীয়া লৈছোঁ। এতিয়া মই চব্জিখিনি কাটি ল'ম। আপোনালোকে জানেনে ফ্ৰেণ্ডছ, এই স্কুৱাছ খোৱাটো আমাৰ স্বাস্থ্যৰ কাৰণে কিমান উপকাৰী? এই পাচলিবিধত এণ্টি অক্সিডেণ্ট প্ৰচুৰ পৰিমাণে পোৱা যায়। গতিকে আমি ইয়াক খোৱাটো খুবেই দৰকাৰ হয়। আমাৰ স্বাস্থ্যৰ পক্ষে ই বহুত উপকাৰী। কিন্তু স্কুৱাছ বহুতে খাই ভাল নাপায়। মই যেনেকৈ স্কুৱাছেৰে মাছৰ জোল বনাইছোঁ, তেনেধৰণে আপোনালোকে বনাই খুৱাবচোন যোনে যোনে খাই ভাল নাপায়। এনেকৈ এবাৰ খালে বাৰে বাৰে খাবলৈ ইচ্ছা কৰিব। মই এই মাছৰ জোলখনত আলুও দিছোঁ 2টা। আপোনালোকে আলু নিদিয়াকৈ বনাব পাৰে। আৰু মাছ মই ৰৌ মাছ লৈছোঁ। আপোনালোকে যিকোনো মাছ ল'ব পাৰে। এতিয়া মোৰ চব্জিৰ বাকলি গুচোৱা হৈ গ'ল। চব্জিখিনি এতিয়া মই ধুই পেলাম। এয়া মই চব্জিখিনি ধুই ল'লোঁ আৰু আলুখিনি সৰু সৰুকৈ চেপত কাটিম। সৰু সৰুকৈ কাটিলে তৎক্ষণাত সিজি যাব। এতিয়া মই স্কুৱাছটো সেই একেই চেপতে কাটিম। সৰু সৰুকৈ পাতল পাতলকৈ কাটিম। চব্জিবিলাক সৰু সৰুকৈ কাটিলে বেছি টাইম নালাগে সিজিবলৈ, হয়নে ফ্ৰেণ্ডছ? এতিয়া মই পিঁয়াজটো কাটিম। জলকীয়া দুটাও ফালি ল'ম। এতিয়া মই আদা নহৰুখিনি খুন্দনাত খুন্দি ল'ম। এতিয়া মই গেছত কেৰাহী এখন বহাই লৈছোঁ। কেৰাহীখন গৰম হৈছে। মই তাত তেল দিলোঁ। মই ফাৰ্ষ্ট মাছ 3 পিচ ভাজি ল'ম। এয়া মাছত নিমখ হালধি দি ল'লোঁ। ভালকৈ সানি ল'ম মাছখিনি। তেলখিনি গৰম হৈছে, মই মাছ কেইপিচ দি দিম। এতিয়া আমি ইপিঠি সিপিঠিকৈ মাছ কেইপিচ লুটিয়াই পেলাম। আকৌ এবাৰ সিপিঠি লুটিয়াই পেলালোঁ। আৰু লগে লগে আমাৰ মাছ ভজা হৈ গ'ল। আৰু এতিয়া মই মাছ কেইপিচ কেৰাহীৰ পৰা উঠাই ল'ম। আকৌ মই সেইখন কেৰাহীতে অকণমান তেল দি ল'লোঁ মাছৰ জোলটো বনাবৰ বাবে। তেলখিনি গৰম হোৱাত মই গোটা জিৰা দিলোঁ। জিৰাকেইটা অকণমান ভাজ খাব লাগিব। আৰু মই ইয়াতে পিঁয়াজ দি দিলোঁ। পিঁয়াজ আৰু জলকীয়াখিনি দি মই অলপ সময় ভাজিম। পিঁয়াজটো অকণমান ৰংচোৱা হোৱাকৈ ভাজিব লাগিব। তাৰপিছত মই আদা নহৰু বটাটো দি দিলোঁ। আদা নহৰুৰ কেঁচা গোন্ধ যোৱাকৈ মই অলপ সময় ভাজিম।
এতিয়া মই ইয়াতে কাটি থোৱা স্কোৱাছ আৰু আলুখিনি দি দিলোঁ। অলপমান লৰাই দিম। তাৰপিছত মই হালধি দিলোঁ, নিমখ দিলোঁ। ভালকৈ মিক্স কৰিব লাগিব। এতিয়া মই জিৰা গুড়ি দিলোঁ, ধনিয়া গুড়ি দিলোঁ। তাৰপাছত মই এইখিনি ভালদৰে মিক্স কৰি ল'ম। অলপ সময় লৰাই লৰাই ভাজিম হাই ফ্লেমত। এতিয়া মই একদম ল' ফ্লেমত ঢাকনি মাৰি কমেও 10 মিনিটমান সময় সিজিব দিম। মাজে মাজে ঢাকনি গুচাই চাম সিজিছে নে নাই। ভালকৈ সিজা নাই, গতিকে মই আকৌ ঢাকনিখন দি সিজিব দিম। এতিয়া আকৌ অলপ সময় পিছত মই ঢাকনি গুচাই চালোঁ, এতিয়া ধুনীয়াকৈ সিজিছে। আলু স্কোৱাছ দুয়োটাই সিজি গৈছে ধুনীয়াকৈ। এতিয়া মই আকৌ গেছ হাই ফ্লেমত দিম। হাই ফ্লেমত দি মই এইখিনি ধুনীয়াকৈ পানীটো শুকাই যোৱাকৈ ভাজিম। আকৌ আলু আৰু স্কোৱাছবোৰো অলপ অলপ ভাঙি দিম। এনেকৈ ভাঙি দিলে জোলখন খাবলৈ বহুত টেষ্টি হয়, হয়নে ফ্ৰেণ্ডছ? এনেকৈ মই অলপ সময় হাই ফ্লেমত ভাজিম। লগে লগে চব্জিখিনি ভাঙিও দিম। এতিয়া মই ইয়াতে পানী এড কৰিম। আপোনালোকক যিমান জোল লাগে সেই হিচাপত পানীটো এড কৰিব। মই ইয়াতে 1 কাপ পানী এড কৰিলোঁ। আকৌ লাগিব পানী। আকৌ 1 কাপ পানী এড কৰিলোঁ। আকৌ মই আধা কাপ পানী এড কৰিলোঁ। টোটেল মই 2.5 কাপ পানী এড কৰিলোঁ। পানী দিয়াৰ পিছত মই এইখিনি অলপ উতলিব দিম। এয়া লাহে লাহে উতল আহিব ধৰিছে আৰু মই ইয়াতে মাছ কেইপিচ দি দিলোঁ। মাছ কেইপিচ দি মই অকণমান লৰাই দিম আৰু এতিয়া এইখিনি ভালদৰে উতলিব দিম। মাজে মাজে লৰাই দিব। উতল আহি গৈছে ভালকৈ। এতিয়া মই অকণমান নিমখটো টেষ্ট কৰি চালোঁ জোলখনৰ, নিমখ হৈছেনে নাই। মোৰ নিমখ ঠিকেই আছে। আৰু এতিয়া মোৰ স্কোৱাছেৰে বনোৱা মাছৰ জোল ৰেডি হৈ গ'ল। আৰু মই গেছটো অফ কৰি থলোঁ। বলক আমি ইয়াক বেলেগ এখন পাত্ৰত উলিয়াই লওঁ। আপোনালোকে যদি স্কোৱাছেৰে মাছৰ জোল খাই পোৱা নাই তেনেহ'লে এবাৰ খাই চাবচোন। বহুত সোৱাদ লগা হয় এই জোলখন। আপোনালোকৰ যদি মোৰ এই ৰেচিপিটো চাই ভাল লাগিছে তেন্তে মোৰ ভিডিঅ'টোত লাইক আৰু কমেণ্ট কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। কাষতে থকা বেল আইকনটো টিপি দিব। তেন্তে আজিলৈ এৰিলোঁ ফ্ৰেণ্ডছ। সকলোৱে ভালে থাকক আৰু নিৰাপদে থাকক।